ও মা ইমান ধুনীয়া ছোৱালী ৰবি আজিলৈকে মই ইমান ধুনীয়া ছোৱালী মই কেতিয়াও দেখাই নাই তই মাৰ খুৱাই মাৰিবি অ তই সেই বগাকৈ লগা ধুনীয়া ছোৱালীজনীৰ কথা কৈছ নেকি কি হলো এনেকৈ কি মাৰ খাবলগীয়া মই কথা ক'লো তো আৰে ভাই তাই কোন জানানে কোন হয় আমাক যে স্কুলত ইংৰাজী পঢ়াইছিল মহেন্দ্ৰ ছাৰ তেখেতৰ ছোৱালী ৰবি সঞ্জয় ৰবি কলেজ বাদ দিও 2 বছৰেই হ'ল এতিয়ালৈকে এটা চাকৰি বিচাৰি পোৱা নাই তোৰ হাতত কিবা চাকৰিৰ সন্ধান আছে নেকি মোৰো হাতত এনেকুৱা টকা পইচা নাই দেউতাৰতো দিনক দিনে অসুখটো বাঢ়ি গৈ আছে তইতো সকলোবিলাক জানই চাকৰি এটা হ'লে বৰ ভাল হ'ল সেই পাগল তই এইবোৰ চিন্তা নকৰিবি মই কিবা এটা ব্যৱস্থা কৰি আছো কিয় নাযাবা মানে মোৰ অলপ কাম আছে কি কাম আছে যাব লগা কাম আছে ঠিক আছে দে বাৰু আচ্ছা তই যদি কলেজ যাওঁ তেতিয়াহ'লে কি হয় জনাবি হা দে বাৰু ঠিক আছে আৰু গৰমো বহুত পৰিছে যাওঁ বল খৰধৰ খুঁজে থাকিব মরণ ওখানা মিশে উকু কপিছে তোমাকে দেখি ঐ কি হলো ঐ ৰবি ইহঁত দুটাক চিনি পোৱা নেকি তই ও মা ইমান ধুনীয়া ছোৱালী ৰবি আজিলৈকে মই ইমান ধুনীয়া ছোৱালী মই কেতিয়াও দেখাই নাই তই মাৰ খুৱাই মাৰিবি অ তই সেই বগাকৈ লগা ধুনীয়া ছোৱালীজনীৰ কথা কৈছ নেকি কি হলো এনেকৈ কি মাৰ খাবলগীয়া মই কথা ক'লো তো আৰে ভাই তাই কোন জানানে কোন হয় আমাক যে স্কুলত ইংৰাজী পঢ়াইছিল মহেন্দ্ৰ ছাৰ তেখেতৰ ছোৱালী হয় নেকি তাই মহেন্দ্ৰ ছাৰৰহে ছোৱালী নেকি হয় ছাৰৰ তাই একমাত্ৰ ছোৱালী ঐ ৰবি তাইক মোৰ বহুত ধুনীয়া লাগিছে প্লিজ তাইক মোক কেনেবাকৈ চিনাকি কৰাই দিয়ে না এই তই পাগল হৈছ নেকি এইটো অসম্ভৱ ছাৰে গম পালে কথাটো বেয়া হ'ব মই এইবোৰত ফাঁচিব নোৱাৰো দেই ভাই এই ৰবি তই বন্ধুৰ বাবে এইখিনিও কৰিব নোৱাৰা নে ঠিক আছে কৰিম দে কিন্তু পিছত যদি কিবা এটা হয় তহঁত দুটাৰ মোক কিন্তু নপচাবি কাৰণ ছাৰ আৰু আমাৰ দেউতা দুয়ো ভাল বন্ধু গম পালে কিন্তু কথাবোৰ মোকো সোধাই নিদিব ঐ ৰবি তই এইবোৰ চিন্তা নকৰিবিচোন মাত্ৰ তাইক মোক কেনেবাকৈ চিনাকি কৰাই দে ঠিক আছে হ'ব দে এতিয়া বহু দেৰি হ'ল ঘৰলৈ যাওঁ বল 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 কাজলি খুবনে তোমার নাম ও রবি কি কৰি আছ সঞ্জয় ক
মই ঘৰতে আছো। কালি যে কৈছিলো তোক কামটোৰ কথা কিবা আগবাঢ়িল নে? তোৰ কামটো আজি হ'ব চাগে। কি কৈছা তই? সঁচা? আজি মই সিহঁতৰ ঘৰলৈ যাম। দেউতাই এখন কাগজ দিবলৈ কৈছে ছাৰক। পাৰিলে তোৰ কথাখিনিও কম। ঠিক আছে, তই আজি যেনেকে নহওক মোৰ কথাটো উলিয়াবলৈ নাপাহৰিবি দেই। প্লিজ, তোক কিন্তু ৰিকুৱেষ্ট কৰিছো মই। যেনেকে নহওক তাইক আজি মোৰ কথাটো উলিয়াবিয়ে। আৰে হ'ব দে হ'ব, তই চিন্তা নকৰিবি। মই সুবিধা চাই যেনেকৈ নহওক তোৰ কথাটো কম। ইমানকৈ কলিং বল বজাই আছো, ছাৰ চাগে নাই ঘৰত। আৰু এবাৰ বজাইছো। এই সময়তে মই কোন আহিল? ডাঙৰ কলিং বেল বজাই আছে, ঘৰতচোন দেউতাও নাই। ছাৰ ঘৰত আছেনে আপুনি? আৰে ৰবিদা চোন, বহুত দিনৰ মূৰত। বা ৰবিদা, আজিকালিচোন তোমাক নেদেখাই হলো। ক'ত থাকা পিছে? পৰি ইয়াতে কথাখিনি কবা নে ভিতৰলৈ মাতিবা? অ চৰি চৰি, মই পাহৰি গৈছো জানা। আহা ভিতৰলৈ আহা ৰবিদা, বহা। পৰি ছাৰ ঘৰত নাই নেকি? নাই ৰবিদা, মানে দেউতাৰ অলপমান বাহিৰত কিবা কাম আছে বোলে, সেইটো কাৰণে ওলাই গৈছে। হয় নেকি? অ ৰবিদা, দেউতাক বিচাৰিলা যে? কিবা কাম আছিল নেকি দেউতাৰ লগত তোমাৰ? নহয় পৰি, দেউতাই মানে এখন কাগজ দিবলৈ পঠাইছিল ছাৰক। হয় নেকি? ছাৰটো ঘৰত নাই, কাগজখন তুমিয়ে লোৱা। ছাৰ আহিলে ছাৰক দি দিলে হ'ল। দেউতাই কৈছে বৰ ইম্পৰ্টেণ্ট কাগজ বোলে। পৰি মই যাই থাকো দিয়া। আৰে ৰবিদা, ক'ত যাব ওলাইছে? ইমান দিনৰ মূৰত আহিছে, চাহ একাপ খাই যাব। পৰি নালাগে দিয়া, মোৰো এঠাইত যাব লগা আছে, দেৰি হৈ যাব, এতিয়া চাহ নাখাওঁ। নহব নহব ৰবিদা, ইমান দিনৰ মূৰত আহিছা, চাহ নোখোৱাকৈ যাব নোৱাৰা নহয়। চাহ একাপ খাইহে তুমি যাব পাৰিবা। পৰি চাহ নাখাওঁ এতিয়া। পিছে তোমাৰ লগতো এটা ডাঙৰ কথা আছে। কি কথা ৰবিদা? তুমি প্ৰথমতে ইয়াত বহাচোন, এইবোৰ কথা এনেকৈ ক'ব নোৱাৰি। ঠিক আছে ৰবিদা, মই বহি লৈছো দিয়া। এতিয়া কোৱাচোন কি কথা? ৰবিয়ে পৰীক তাৰ লগৰ সঞ্জয়ৰ কথাটো ক'লেনে? যদিও বা ক'লে, তাৰ উত্তৰ পৰিয়ে ৰবিক কি দিলে? সকলোবোৰ জানিবলৈ দ্বিতীয় খণ্ডলৈ অপেক্ষা কৰক।